অনুগ্ৰহ কৰি ইমান নিষ্ঠুৰ নহবা। আনৰ অনুভৱৰ সৈতে খেলা নকৰিবা। যদি কাৰোবাৰ বাবে তোমাৰ অন্তৰত সিমান কণ অনুভৱ নাজানে, তেন্তে অনুগ্ৰহ কৰি সেই সম্পৰ্ক এটাত সোমাই পৰাৰ সপোন নেদেখিবা। কাৰণ তোমাৰ এটা ভুলে আনৰ জীৱনটোৰ বাবে কষ্ট দিবও পাৰে। জীৱনৰ অভিজ্ঞতাবোৰে মানুহক বহুত শিকাই থৈ যায়। আজি এই খণ্ডত জীৱনৰ অভিজ্ঞতাৰ বিষয়ে বহুতো কথা জানিবলৈ পাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। ধন্যবাদ। জীৱনৰ অভিজ্ঞতাবোৰে মানুহক বহুত শিকায়। আজি নিজকে এবাৰ লক্ষ্য কৰা। তুমি কিমান কঠোৰ। লাহে লাহে তুমি নাজানাকৈয়ে জেতুৰ সুৰ পাতল হ'ব আৰম্ভ কৰিছে। কি দিন আছিল আৰু আজি কি দিন খোজ পেলাইছোঁ তাৰে সুখ দুখৰবোৰৰ পৰিমাণ জুখি চোৱা। তেতিয়া তুমি নিজেই বুজিবা যে তোমাৰ সুখ বুলিবৰো একো নাই আৰু দুখ বুলিবলৈও একো নাই। মই জানো ধুমুহাত বাগৰি পৰি থকা বৰগছজোপা দেখি তোমাৰ আজিও আৰু সেই বৰগছ হোৱাৰ অহংকাৰ নাই। কাৰণ তুমি বুজিব পাৰিছা যে তোমাতকৈও শক্তিমান আৰু কোনোবা আছে। বুজিব পাৰিছা যে সময়ে যিকোনো মুহূৰ্ত অহংকাৰ চূৰ্ণ বিচূৰ্ণ কৰি ভাঙি পেলাব পাৰে। আৰু সেই অভিজ্ঞতাই আজি তোমাক বুজাই থৈ গ'ল যে সৰু হ'লেও সেই বৰগছজোপাৰ তলত থিয় হৈ থকা দুৱৰী বনকেইডাল যে বহু কষ্ট হ'লেও সজীৱ আৰু চিধা হৈয়ে ৰৈ গ'ল। এদিন সকলোৱে বুজিব। আজি তুমি বুজাৰ দৰে তোমাৰ শত্ৰু সময়ে শিকাই দিব যে তুমি যিমানেই শক্তিবানী নোহোৱা কিয়, সময় যে তোমাক কৈ বহু গুণে শক্তিশালী। মনত ৰাখিবা, জীৱনত যদি কেতিয়াও ভুল কৰা নাই, তেতিয়াহ'লে তোমাৰ কোনেও অনিষ্ট কৰিব নোৱাৰে। তথাপিও জীৱনত এনেবোৰ মানুহৰ কিছুমানৰ সং লাভ কৰিছোঁ, যি সকলো ভুল নকৰাকৈ কষ্ট লাভ কৰিছে, যিসকলে আনৰ ভুলৰ শাস্তি লাভ কৰিছে। হয়তো তেনেবোৰ মানুহৰ বাবে সদায় বন্ধু, য'ত বহু ডাঙৰ ধুমুহাটো তেওঁলোকে সেই দুবৰি বনকেইডালৰ দৰে অৱশেষত সজীৱ আৰু চিধা হৈ ৰৈ যায় জীৱনত যাত্ৰা। ধন্যবাদ। ২ নম্বৰটো খণ্ড হৈছে জীৱনত হয়তো জীয়াই থকাৰ প্ৰেৰণা পাবৰ কাৰণে কিছুমান প্ৰেৰণাদায়ক কথা আমাৰ সকলোৰে বহু প্ৰয়োজন হৈ পৰে। সকলোৰে জীৱনত হয়তো জীয়াই থকাৰ প্ৰেৰণা কোনোবা নহয় কোনোবা এজন থাকে, যাক আমি অধিক বিশ্বাস কৰোঁ, অধিক মৰম কৰোঁ আৰু ভাল পাওঁ, যাৰ বাবে আমি সকলোবোৰেই কৰিব পাৰোঁ। তেওঁৰ সুখৰ বাবে যিকোনো কৰ্ম হাতত তুলি লওঁ, দুখত সান্তনা আৰু সুখত সাৰথি হিচাপে ৰৈ পৰোঁ। কিন্তু সেই মানুহজনে যেতিয়া তোমাৰ ওপৰত সন্দেহজনক দৃষ্টিৰে চাব, তেওঁৰ ওপৰত খং কৰিব, অযথা কাৰণত প্ৰহাল কৰিব, হয়তো অত্যন্ত কষ্ট সেই সময়ত, যিটো তেওঁৰ ভালপোৱা কোনোবা দোকানৰ বস্তুৰ সৈতে উদাহৰণ দি ডাষ্টবিনৰ অলাগতিয়ালবোৰৰ সৈতে পেলাই দিয়া হয়। খুব সহজতে আমি প্ৰিয়জনৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰি পেলাওঁ। নাজানো কিন্তু কিয় কৰোঁ। হয়তো এই প্ৰশ্নৰ উত্তৰত তুমি নিমাত হৈ ৰ'বা, কাৰণ তুমি নিজেই নাজানা। আনৰ অনুভৱবোৰক সন্মান কৰিব নাজানা। ভালপোৱাক মাত্ৰ এটা খেল বুলি গণ্য কৰা। বন্ধুত্বৰ লগত লেবেল দি ভালপোৱা, এইজনী মোৰ এক্স গাৰ্লফ্ৰেণ্ড আছিল, শেষত কৈ দিবা একদম ফাল্টু। এতিয়া প্ৰশ্ন হয় যে যদি গমেই পাইছিলা তাই ফাল্টু বুলি, তেন্তে তাইক এই সময়ত ভাল পাইছিলা কিয়নো? অনুগ্ৰহ কৰি ইমান নিষ্ঠুৰ নহবা। আনৰ অনুভৱৰ সৈতে খেলা নকৰিবা। যদি কাৰোবাৰ বাবে তোমাৰ অন্তৰত সিমান কণ অনুভৱ নাজানে, তেন্তে অনুগ্ৰহ কৰি সম্পৰ্ক এটাত সোমাই পৰাৰ সপোন নেদেখিবা। কাৰণ তোমাৰ এটা ভুলে আনৰ জীৱনটোৰ বাবে কষ্ট দিবও পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানেই। বা যদিহে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আগলৈও ন'টিফিকেশ্যনবোৰ পাই থাকিব পাৰিব। ধন্যবাদ।